মিছো এপৰ জৰিয়তে কেনেকৈ ঘৰতে বহি 40,000 পৰা 50,000 টকা ইনকাম কৰিব পাৰিব আহক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ সিম্পলি মিছো এপটো ওপেন কৰি ল'ব ওপেন কৰাৰ পাছত একাউণ্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ৰেফাৰ এণ্ড আৰ্নত ক্লিক কৰি দিব ক্লিক কৰি অলপ তললৈ আহিব তলত দেখা পাব ইউ কেন আৰ্ন আপ টু 50,000 আপোনালোকে মিছোৰ পৰা ইনকাম কৰিবলৈ ৰেফাৰ এ ফ্ৰেণ্ডত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম আহিছে মই হোৱাটছআপত মই শ্বেয়াৰ কৰিম হোৱাটছআপত ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত মই শ্বেয়াৰ কৰি দিছোঁ দেখি লোৱাৰ পিছত গেট 30% ডিছকাউণ্ট অন ইয়ৰ ফাৰ্ষ্ট অৰ্ডাৰ যেতিয়াই প্ৰথম অৰ্ডাৰ কৰিব মিছোৰ পৰা তেতিয়াই 30% ডিছকাউণ্ট কৰি দিয়া হ'ব আৰু এইটো ৰেফাৰেল কোড হয় এইটো আপোনালোকে বহাই দিব ৰেফাৰ কোডত তেতিয়া আপোনাৰ 30% ডিছকাউণ্ট হৈ যাব মই শ্বেয়াৰ কৰি দিলোঁ দেখিবলৈ পাইছে যেতিয়া আপোনাৰ বন্ধুৱে শ্বেয়াৰ কৰা লিংকৰ পৰা ডাউনলোড কৰি পেলাই অৰ্ডাৰ কৰিব প্ৰথম তেতিয়াই 25% হিচাপত আপোনাৰ বেংক একাউণ্টত ভৰাই দিয়া হ'ব মই অলৰেডি দুজনক শ্বেয়াৰ কৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে এয়া মোৰ কমিশ্যন মোৰ বেংক একাউণ্টত ভৰাই দিয়াও হৈছে এয়া দেখিবলৈ পাইছে 72 82 68 এয়া মোৰ বেংক একাউণ্টত ভৰাই দিছে এয়া দেখিবলৈ পাইছে 33 40 51 এইবিলাক মোৰ বেংক একাউণ্টত ভৰাই দিয়া হৈছে দেখিবলৈ পাইছে আপোনালোকে মোৰ বেংক ফালৰ পৰা মেছেজ আহিছে your account credited by মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈ গৈছে মোৰ বেংক ফালৰ পৰা মেছেজ দি দিয়া হৈছে এনেকৈ আপোনালোকে ৰেফাৰ কৰি আৰ্ন কৰিব পাৰিব অতি সহজতে ঘৰত বহি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আগলৈ ভিডিঅ' পাই থাকিবলৈ কাষত থকা বেল আইকনটো অলত ক্লিক কৰি দিব